হাই ফ্ৰেণ্ডছ, অনুৰাগিনীৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো আজিৰ খণ্ডটিত দ্বিতীয় প্ৰীতমৰ কাপোৰবোৰ ধুবলৈ নিব আহোঁতে প্ৰীতমৰ নাৰ্ছ হৈ পিনে কিয় প্ৰীতমৰ কাপোৰবোৰ ধুব লৈছে বুলি দ্বিতীক প্ৰীতমে প্ৰশ্ন কৰিব। এতিয়া বাৰু অনুষ্কাৰ কথা কওঁতে যে উজ্জীৱনে ইমান খং কৰাৰ আৰু দ্বিতীয়ে যে প্ৰীতমৰ পত্নীৰ দৰে শুশ্ৰূষা কৰি থকাক লৈ মনত উত্থাপন হোৱা প্ৰশ্নবোৰৰ উত্তৰ প্ৰীতমৰ অতীতবোৰতহে বিচাৰি পাব বুলি পাহৰি যোৱা অতীতটোৰ কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰিব নেকি, জানিবলৈ পাব আজিৰ খণ্ডটিত। আৰু আনফালে প্ৰিয়াংশীয়ে ঘৰৰ কাকো গুৰু গোসাঁই নমনা হৈছে আৰু লগতে সপোনেও প্ৰিয়াংশীৰ মতেই চলাৰ বাবে দেউতাকে মনত বহুত কষ্ট পাব। এতিয়া বাৰু সপোন যে পঢ়াত ভাল আৰু ল'ৰা বুলি গৌৰৱ কৰি দ্বিতীক পদে পদে কৰি থকা লাঞ্ছনা বাঞ্ছনাবোৰ দেউতাকে অনুতপ্ত হ'ব নেকি? গতিকে এই সকলোবোৰ জানিবলৈ চাওক অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।